হেল্ল' বন্ধু বান্ধৱীসকল, শুভ সন্ধিয়া জনালোঁ। আজি মানে ইভিনিঙৰ চাহকাপৰ বাবে মই ঘৰতে ব্ৰেড আৰু আলু চব বনাব লৈছোঁ, আৰু সেয়েহে আপোনালোকে চাই থাকিব। এতিয়া এয়া মই আলুখিনি অকণমান পিটিকি ল'লোঁ, হাতেৰেই পিটিকিছোঁ বাৰু। এইখিনি কেপচিকাম দিছোঁ, কাটি থৈ দিছোঁ, মই আগতে ৰেডি কৰি লৈছোঁ। এয়া অকণমান কাটি লোৱা আদা আৰু 3টা জ্বলা দিছোঁ। আপোনালোকে যদি জ্বলা কমকৈ খায় কমকৈ দিব, ময়ো বেছি দিয়া নাই বাৰু। এইখিনি মই ধনিয়া পাত দিছোঁ, আৰু পিঁয়াজটো অকণমান বেছিকৈয়ে দিলোঁ, পিঁয়াজ নহ'লে ভাল নালাগে ন। আৰু এইটো মছলা, এইখিনি মছলা এই অকণমান ৰংগুৰি, এইখিনি চিলি পাউডাৰ, এইখিনি ধনিয়া পাউডাৰ, আৰু এইখিনি চাট মছলা, আৰু অকণমান গোলমৰিচৰ গুড়ি দিলোঁ দেই। আৰু এতিয়া মই নিমখ দিম, এইটো দিছোঁ, আমি ডেইলি যিটো নিমখ খাওঁ এই অকণমান দিম, আৰু এইটো দিছোঁ এই ক'লা নিমখটো, সোৱাদ অনুযায়ী দিছোঁ। আৰু এতিয়া মই 2 চামুচ ইয়াত ৰিফাইন তেল দিলোঁ, আৰু এইখিনি ব্ৰেডৰ গুড়ি মই মিক্সাৰ গ্ৰাইণ্ডাৰত কৰি লৈছিলোঁ। গোটেইখিনি নিদিওঁ, বেছি হ'ব। আৰু অকণমান চাউলৰ গুড়ি দিলোঁ, চাউলৰ গুড়িটো দিলোঁ কিয় মুচমুচীয়া হয়, এনেই নিদিলেও হয়, মই অকণমান দিলোঁ। আৰু এতিয়া মই ভালদৰে এইখিনি মিহলাই ল'ম। এতিয়া মই এইখিনি চব যেনেকৈ বনাই তেনেকৈ মই এইখিনি চেপটো দি ল'লোঁ। মই এনেকুৱাকৈ দিলোঁ, আপোনালোকে হয়তো বেলেগকৈও দিব পাৰে, এইটো নিজৰ কথা। এতিয়া চবখিনি মই ব্ৰেডৰ গুড়ি মিহলাই লৈছোঁ, আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰিম। আপোনালোকে চাই থাকিব। তেলখিনিও গৰম হৈ গ'ল, এতিয়া মই এটা এটাকৈ তেলত দি আছোঁ। জুইটো অকণমান কমকৈ দিব, কাৰণ লাহে লাহে হ'ব লাগিব, নহ'লে ভিতৰৰখিনি ফ্ৰাই নহ'বই, অলপ টাইম লৈ ভাজিব। তেনেকৈ উলট পালট কৰি দিব। ফাইনেলি মোৰ চব হৈ গ'ল, এতিয়া মানে খোৱাহে কথা দেই। বাই বাই।